স্বাগতম। আজি এটা নতুন ভিডিও আৰম্ভ কৰিব লৈছোঁ। ভিডিওটো ৰঙালী বিহুৰ উপলক্ষে, গতিকে ৰঙালী বিহু আহি আছে। ৰঙালী বিহু সাজপাৰ পিন্ধি পেলাই কেনেকৈনো বিহুটো মানে আঁকোৱালি ল'ম তাৰে উপলক্ষে। গতিকে আৰু মোৰ এই ভিডিওটোত মোৰ লগত আছে জোনাক পল। গতিকে জোনাক পলৰ ওচৰলৈকে লৈ যাওঁ আৰু কেনেধৰণৰ প্ৰস্তুতি চলি আছে তাকে আপোনালোকক দেখুৱাবলৈ আৰম্ভ কৰোঁ। ব'লক চাওঁ ভিডিওটো কেনেকৈ গৈ আছে। বন্ধু, এয়া আমাৰ জোনাক পল। জোনাক পল, কোৱা কি ক'বা আজি? প্ৰথমতে সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আৰু লগতে আজি আমি বিহু শ্বুট এটা অৰ্গেনাইজ কৰিছোঁ, যিটো হৈ আছে তেজপুৰ কল পাৰ্ক। কাৰণ বিহু সাজ পোছাকযোৰ এটা পৰিৱেশৰ মাজতহে ভাল লাগে, মানে য'ত ত'ত পিন্ধিলেও ইমান হেৰি নাই। তো আমি তেজপুৰৰ এটা বহুত ধুনীয়া জেগা আছে কল পাৰ্ক, তো তাতে আমি বিহু শ্বুট এটা কৰিম। তো ইয়াতে মেকআপটো হৈ আছে, মেকআপটো আপোনালোকক কৌশিকে দেখাব। তাৰপিছত লাহে লাহে আমি শ্বুটটো দেখাবলৈ চেষ্টা কৰিম। Turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. কলপাৰ্কতে বিহু শ্বুটবোৰ হ'ব। এতিয়া বিহু শ্বুটৰ ওচৰলৈকে লৈ যাম। নাচনি ঐ বহাগী আকৌ আহি পালেহি, নাচনি ঐ কুলিয়েও দিলে বিহুৰ বাতৰি। নাচনি ঐ বহাগী আকৌ আহি পালেহি, নাচনি ঐ কুলিয়েও দিলে বিহুৰ বাতৰি। শুনিলে ঐ ঢোলৰ মাত, বিহু বিহু লাগে গাত। শুনিলে ঐ পেপাৰ মাত, চেতনা নাথাকে গাত। নাচনি ঐ শুনানে কুলি কেতেকীৰ মিঠা মাত। নাচনি ঐ লাগেনে বিহু বিহু তোমাৰ গাত, বিহু বিহু তোমাৰ গাত। নৈ কাণৰ পচুৱাই দেখা মন চুৱাই, তোমালৈ মনতে পৰে মোৰ সঘনাই। ৰাতি সপোনতো ভাবো তোমাৰ কথাই,
নাযাবা দূৰলৈ বুকু মোৰ দঙাই তোমাকে আপোন ভাবি ললো বুকুত খাবতি তুমি কৰা নিথৰুৱা কৰি তাতে বা এজনীৰ লগত কথা পাতিম বা কোৱা কেনেকুৱা লাগিছে আজি অনুভৱ বহুত ভাল লাগিছে নিজকে মুগাৰ সাজত আজি আহিছোঁ যেতিয়া জোনাকে আমাক বহুতো এইটো মানে আগবঢ়াই আনিছে তো আমিতো ঘৰতে সোমাই আছিলোঁ যি কি নহওক তো আজি মানে ইমানেই ভাল লাগিছে বিহু বিহু লাগিছে গাত তো নিজকে মুগাৰ সাজযোৰ পিন্ধিছোঁ বাকী এতিয়া বিহু নাচিব নাই বিহু অকণ নাচিম বুলি ভাবিছোঁ তো বিহু এইটো নাচোৱে যেতিয়া নাচিম বুলি ভাবিছোঁ চাওঁচোন কি হয় ফটোখিনি আগতে উঠি ল'ম বাৰু আৰু এজনী ভণ্টিৰ ওচৰত যাম ভণ্টি কোৱা কেনেকুৱা লাগিছে আজি আজি বহুত বেছি ভাল লাগিছে বুলি ক'ব গ'লে হয় নেকি আৰু মুগা সাজটো পিন্ধি পেলাই ইমান দিনৰ মূৰত যে আকৌ আমি মুগা সাজটো পিন্ধি পেলাই আহিব পাৰিছোঁ ফটোশ্বুট কৰিছোঁ কওক তোমাৰ মা হয় হয় মোৰ মা হয় কওক মা কেনেকুৱা লাগিছে বাৰু মা বুলিয়ে মাতিলোঁ আমাৰ অসমীয়া উৎসৱটো মানে অসমীয়া সাজযোৰ পিন্ধিলে মানে বহুতেই ভাল লাগে মনত আজিকালি অসমীয়া সাজযোৰটো পিন্ধাটোতো বন্ধই হৈছে সেই গতিকে মানে অসমীয়া সাজযোৰ অসমীয়াক দেখিলে মানে মনটো মানে ভাল লাগে আৰু অসমীয়া এটা গতিকে আমাৰ বাপতিসাহোন বিহু যি গতিকে এতিয়া জীয়াই থকা বুলিবলৈ বিহুকেইটাই আছে বাকীটো তেনেকৈ নাই তাকো লাহে লাহে বিহুটো বিলুপ্ত পথতে গৈ আছে লাহে লাহে হয়নে গতিকে যি নহওক এতিয়া বিহুটো আপোনালোকে বা আমি জীয়াই ৰাখিছে তাকে আমি গৌৰৱ কৰিব পাৰোঁ গতিকে বাকী ভণ্টিৰ ওচৰতো যাওঁ কি হয় চাওঁ তাৰপৰা সোধোঁ এই ভণ্টিজনীৰ ওচৰলৈকে আহিছোঁ তাই দিলে বৰ ধুনীয়া বিহু গায় আৰু আজি কোৱাচোন বিহুটো গাবা বাৰু তাৰ আগতে কোৱা আজি কেনেকুৱা লাগিছে তোমাৰ আজি বহুত ভাল লাগিছে আমি সকলোৱে ভাল পোৱা সাজযোৰ পিন্ধি সকলোৱে একগোট হৈছোঁ বহুত ভাল লাগিছে হয় নেকি বৰ ধুনীয়া বিহু গোৱা বোলে তুমি জোনাকী ক'লে দিয়া গোৱাচোন দা বিহু এটা ধন্যবাদ আৰু আগতে ক'ৰবাত গাইছেনে বিহু হয় হয় প্ৰগ্ৰেম কৰিছোঁ থাকিলে যিটো ফটোশ্বুট আছিলে এই ফটোশ্বুটৰ ইমানতে সমাপ্ত হৈছে আৰু ভিডিঅ'টো কেনেকুৱা হৈছে ভাল যদি হৈছে আপোনালোকে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু যি গতিকে আজি মোক জোনাক ক'লে বহুখিনি সহায় কৰিলে গতিকে মই নতুন হয় ভালদৰে ভিডিঅ'টো কৰিব নাজানো আৰু কথাবোৰ যদি ভালকৈ ক'ব পৰা নাই তাৰ কাৰণে মাফ কৰিব কাৰণ শিকি আছোঁ শিকি থকাটো একো ডাঙৰ কথা নহয় গতিকে আগন্তুক আহিবলগীয়া ভিডিঅ'বোৰ ভালদৰে বনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল ধন্যবাদ